ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো মই তোমালোকক নৱম শ্ৰেণী উচ্চ গণিতৰ প্ৰথম অধ্যায়ৰ এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 6 আৰু 7 ৰ এটা কৰি কৰাই দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা, শেষলৈকে চাই যাবা, ভিডিঅ'টো ভালকৈ বুজি পাবা। তেতিয়া আৰু কিবা যদি ভিডিঅ'টো বুজি নোপোৱা তেতিয়া মোক কমেণ্টত জনাবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক 6 নম্বৰ প্ৰশ্নটো দিছে ঊৰ্ধ্বক্ৰমত সজোৱা। এ নম্বৰটো দিছে 111101, 101011, 110011। মানে ইয়াত আমি কি কৰিব লাগিব, সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। ঊৰ্ধ্বক্ৰম মানে মনত ৰাখিবা সদায় যে সৰুৰ পৰা ডাঙৰলৈ, আৰু অৰ্ধক্ৰম মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ। এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। প্ৰথমতে কি কৰিম, আমাৰ যিহেতু দ্বৈত সংখ্যা দিছে, দ্বৈত সংখ্যাটো আমি দশমিকলৈ প্ৰকাশ কৰিম। তেতিয়াহে আমি গম পাম যে কোনটো ডাঙৰ আৰু কোনটো সৰু। প্ৰথমতে আমি এইটো লৈ লৈছোঁ। একেই নিয়ম প্ৰথম ভিডিঅ'বোৰত তোমালোকে চাই ল'বা। মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকবিলাক দি দিছোঁ, তাতে গৈ কিনে তোমালোকে চাই ল'ব পাৰিবা আগৰ ভিডিঅ'বোৰ। তেতিয়া আৰম্ভ কৰোঁ। প্ৰথমটো মই লিখি লৈছোঁ, একেটাই প্ৰচেছ 1 × 2 টু দি পাৱাৰ 4 প্লাছ 1 × 2 টু দি পাৱাৰ 3 প্লাছ 1 × 2 স্কুৱেৰ প্লাছ 0 × 2 1 প্লাছ 1 × 2 টু দি পাৱাৰ 0 ইকুৱেল এই লাইনটো আমি সৰল কৰি কেনে পালোঁ 16 প্লাছ 8 প্লাছ 4 প্লাছ 0 প্লাছ 1। এইখিনি আমাৰ হৈ গ'ল। এইখিনি সৰল কৰাৰ পিছত আমি এনচাৰটো পালোঁ 29। আমাৰ মানে প্ৰথমটো যোনটো দিছিলে সেইটো এনচাৰটো হ'ল 29। এতিয়া নেক্সটটো আমি আগবাঢ়িম 101011 ইকুৱেল 1 × 2 টু দি পাৱাৰ 5 প্লাছ 0 × 2 টু দি পাৱাৰ 4 প্লাছ 1 × 2 টু দি পাৱাৰ 3 প্লাছ 0 × 2 স্কুৱেৰ প্লাছ 1 × 2 টু দি পাৱাৰ 1 প্লাছ 1 × 2 টু দি পাৱাৰ 0 ইকুৱেল এই লাইনটো আমি সৰল কৰি কেনে আগৰ নিচিনা পালোঁ 32 প্লাছ 0 প্লাছ 8 প্লাছ 0 প্লাছ 2 প্লাছ 1 ইকুৱেল 43। মানে নেক্সটটো হ'ব 43। মানে আমি এতিয়া গম পালোঁ যে প্ৰথমটোতকৈ ডাঙৰটো ডাঙৰ, মানে ছেকেণ্ডটো ডাঙৰ। এতিয়া আমি 3 নম্বৰটো কৰিম। আমি এতিয়া 3 নম্বৰটো কৰিম যে 110011 ইকুৱেল 1 × 2 টু দি পাৱাৰ 5 প্লাছ 1 × 2 টু দি পাৱাৰ 4 প্লাছ 0 × 2 টু দি পাৱাৰ 3 প্লাছ 0 × 2 টু দি পাৱাৰ স্কুৱেৰ প্লাছ 1 × 2 টু দি পাৱাৰ 1 প্লাছ 1 × 2 টু দি পাৱাৰ 0। এতিয়া এই লাইনটো সৰল কৰি কেনে পালোঁ আমি 32 প্লাছ 16 প্লাছ 0 প্লাছ 0 প্লাছ 2 প্লাছ 1 প্লাছ কৰাৰ পিছত আমি এনচাৰটো পালোঁ 51। এতিয়া আমি গম পালোঁ যে প্ৰথমকেইটা যি এনচাৰ ওলাইছিলে মানে 29, 43 আৰু 51 আমাক লাইনৰ মতে দি দিছিলে, খালি আমি কৰি চাব লাগিছিলে। এতিয়া আমি এনচাৰটো পাই গ'লোঁ যে কোনটো ডাঙৰ আৰু কোনটো সৰু। এতেকে আমি পালোঁ যে 1101 লেছ দেন 101011 লেছ দেন 110011। এইটোৱে হ'ল আমাৰ প্ৰথমটো এনচাৰ। তোমালোকে দ্বিতীয়টো কৰিবলৈ চেষ্টা কৰিবা, আৰু যদি নোৱাৰা মোক কমেণ্টত জনাই দিবা। তাৰপিছত আমাক 7 নম্বৰটো দিছে দশমিক ভগ্নাংশত প্ৰকাশ কৰা। এতিয়া আমাক দিছে দশমিক আৰু আমাক দি দিছে দ্বৈত সংখ্যা। এইবিলাক যিহেতু আমি দ্বৈত সংখ্যাবোৰ জানো, সেইবাবে আমি ইয়াৰ পৰা এতিয়া দশমিকলৈ প্ৰকাশ কৰিব লাগিব। মই আগৰ ভিডিঅ'বিলাকত কৈ আহিছোঁ যে দশমিকৰ পৰা দ্বৈত সংখ্যালৈ আৰু দ্বৈত সংখ্যাৰ পৰা দশমিকলৈ কেনেকৈ অনা হয়। এই ছেম প্ৰচেছ, খালি ইয়াতে অকণমান নিয়মটো চেঞ্জ হ'ব, যিহেতু ইয়াতে পইণ্ট আছে। মই ইয়াৰ 2 নম্বৰটো কৈ দিছোঁ। 2 নম্বৰটো অকণমান দীঘলৰ কাৰণে তোমালোকে 1 নম্বৰটো কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমটো লিখিছোঁ 1 × 2 টু দি পাৱাৰ 3, কিয়নো পিছফালে 3টা সংখ্যা আছে। মানে দশমিকৰ আগৰখিনি প্ৰথমতে আমি কৰি ল'ম, তাৰপিছত পিছৰখিনি কৰিম। প্লাছ 0 × 2 স্কুৱেৰ প্লাছ 1 × 2 1 প্লাছ 1 × 2 0। এইখিনিলৈকে আমাৰ প্ৰথমৰ যিখিনি আছিলে 1011 সেইখিনি আমি কমপ্লিট কৰিলোঁ। এতিয়া প্লাছ দি কেনে ইয়াৰ পিছৰ এই 3টা সংখ্যা কৰিব লাগিব আমি। ইয়াতে যেতিয়া আমি কৰিম ইয়াৰ উল্টাটো হ'ব, ইয়াতে 1 2 কৰি যাম, কিন্তু ইয়াতে মাইনাছ দিব লাগিব। এতিয়া আমি কি কৰিলোঁ 1 × 2 টু দি পাৱাৰ -1 প্লাছ 0 × 2 টু দি পাৱাৰ -2 প্লাছ 1 × 2 টু দি পাৱাৰ -3। এতিয়া আমি এই লাইনটো সৰল কৰিব লাগিব। সৰল কৰাৰ পিছত আমি কি পাম 8 প্লাছ 0 প্লাছ 2 প্লাছ 1। এইখিনিলৈকে আমাৰ হৈ গ'ল, এইখিনিলৈকে। এতিয়া কি কৰিব লাগিব, আমি এই 3টা কৰিব লাগিব। তেতিয়া আমি কি পাম 1 × 2 টু দি পাৱাৰ 1 আছিলে, তেতিয়া 1 × 1/2 হ'ব। কিয়নো আমি যদি মাইনাছক প্লাছলৈ কৰোঁ তেতিয়াহ'লে হাফ হৈ যায় সদায়। হোৱাৰ পিছত ইয়াতে এটা 1 আছে, কিন্তু আমি এইটো লিখা নিলিখা একেটাই ভেলুলেছ। তাৰপিছত প্লাছ 0 এইটো কাৰণে হ'ল কিয়নো ইয়াতে আমি 0 × 2 টু দি পাৱাৰ 2 মাইনাছ স্কুৱেৰ এইটো দিছিলে, সেইকাৰণে আমি এইটো 0 হৈ গ'ল। প্লাছ 1 × 1/2 কিউব। তোমালোকে যদি সেই আগৰ নিচিনা ইয়াতে 1 নাপাতোঁ বুলি ভাবি কেনে যদি ইয়াতো 3টো নাপাতোঁ বুলি ভাবা, তেতিয়াহ'লে কিন্তু তোমালোকৰো এনেধৰণৰ অৱস্থা হ'ব পাৰে।
এইবিলাক বাদ দিয়া এতিয়া আমি অংকটোলৈ আহো আমাক 3 দিছিলে আমি 3 টো পাতিলো 2 টু দি পাৱাৰ 3 কিউব লিখিলো তাৰপিছত আমাৰ আকৌ এই লাইনটো আকৌ সৰল কৰিব লাগিব তেতিয়া আমি পাম 8 + 2 + 1 ইকুৱেল 11 আৰু বাকি এইকেইটা পাতিম 1 ইনটু মানে 1 মানে যি পূৰণ কৰে হেতুৱে হৈ যায় যেহেতু হাফ আৰু 1/8 লিখি দিলো আমি এতিয়া আমি তলৰ লসাগু উলিয়াই লম ইয়াৰ টোটাল সদায় 1 থাকে 1 আৰু 2 আৰু 8 ৰ লসাগু ওলোৱাৰ পিছত আমি পালো কি 8 এতিয়া লসাগু ওলোৱাৰ পিছত আমি কৰিব লাগিব পূৰণ কি কৰিম আমি ইয়াতে যেটো 1 আছিলে 1 এদি কি পূৰণ কৰিলে 8 পাম আমি 8 পূৰণ কৰিলে 8 পাম হেকাৰণে তলৰটোৰ লগত যি পূৰণ হৈছে ওপৰটোৰ লগতো একে পূৰণ হ'ব হেকাৰণে 11 * 8 = 88 মই লিখি দিছো প্লাস আকৌ 2 * 4 হলে 8 হয় হেকাৰণে 1 * 4 পাতিব লাগিব হে 4 আৰু 8 * 1 পাতিলে 8 এ হ'ব সেইভাবে 1 নাছিলে কাৰণে 1 * 1 কৰি দিছো এটো হৈ গল ইয়াৰ পিছত উপৰকিটা প্লাস কৰিব লাগিব 93 হ'ব 93/8 এটো যেতিয়া আমি ডিভাইড কৰিম ডিভাইড কৰাৰ পিছত আমি পাম এটো आंसर এটোৱে হল আমাৰ শুদ্ধ आंसरটো 11.625 এটো হৈ গল আমাৰ দশমিকত প্ৰকাশ মানে এটো এটা ভগ্নাংশ এটো যদি আমি ভগ্নাংশত প্ৰকাশ কৰো তেতিয়া হলে হ'ব 11625/1000 এটো হল আমাৰ आंसरটো নিলিখিলো হয় এনেকে লিখি থলো হয় কাৰণ আমাক পইণ্টত দিছিল আমি পইণ্টত লিখি দিলো এ বেলেগ নাই ছাত্ৰ-ছাত্ৰী সকল আজি ভিডিওটো দেখিনিয়ে নেক্সট ভিডিওত মই বাকিবোৰ কৰাই দিম তোমালোকক ভিডিওবোৰ তোমালোকে সম্পূৰ্ণকৈ চাবা হেকলৈকে চাবা ভালকৈ বুজিবা আৰু ভিডিওটো যদি কিবা বুজি পোৱা নাই তেতিয়াহলে মোক কমেন্টত জনাবা যে মইটো পাৰা নাই মোক কৰি দিয়া মই ইয়াৰে বেছি কৰা নাই মই 6 নম্বৰৰ 1 2 আৰু 7 নম্বৰৰ 2 2 কৰাই দিছো তোমালোকে বাকি দুটা যি গিটা আছে হেগিটা চেষ্টা কৰিবা নিজে কৰিবলৈ আৰু যদি নোৱাৰা মোক কমেন্টত জনাই দিবা আৰু ভিডিওটো চাইকেনে যদি ভাল লাগি লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো টিপি দিবা